আপোনালোকৰ বেছিভাগে হয়তো মেগী খাই ভাল পায়, কিন্তু আপোনালোকে যিটো মেগী খায় তাক বাৰু ফেক্টৰীত কিদৰে বনোৱা হয় জানেনে? যদি নাজানে এই ভিডিঅ'টোত শেষলৈ আমাৰ লগত থাকিব, কিয়নো আজিৰ এই ভিডিঅ'টোত এনেকুৱা কেইটামান কথা ক'ম যিবোৰ জানি আপোনালোক আচৰিত হৈ যাব। গতিকে নিজৰ মাতৃভাষাত এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক। ভাৰতত মেগী নুডলছ বনোৱাৰ কাম আৰম্ভ হয় হিমাচল প্ৰদেশত থকা নেছলেৰ ফেক্টৰীৰ পৰা। প্ৰথম অৱস্থাত প্ৰয়োজনীয় কেঁচামালবিলাকৰ লেবৰেটৰীত কোৱালিটি চেক কৰা হয়। কোৱালিটি চেক পাছ কৰাৰ পাছত মেগী বনাবলৈ প্ৰথমে আটা, ময়দা, পানীৰ সৈতে কিছুমান কেমিকেল একেলগে মিক্স কৰি তাক ভালদৰে মঠি লোৱা হয়। মঠি লোৱা এই আটাত যাতে পানী ৰৈ নাযায় তাৰ ওপৰত বিশেষভাৱে চকু ৰখা হয়। ইয়াৰ পাছত এটা ৰলিং মেচিনে এই আটাবোৰৰ পাতল কিছুমান জিগজাগ শ্বেপৰ চিট বনাই দিয়ে আৰু এই আটাৰ চিটবোৰক আৰু কিছুমান ৰলিং মেচিনৰ মাজেৰে যাবলৈ দিয়া হয়। ইয়াৰ পাছত কাটাৰ মেচিনৰ সহায়ত এই মেগী নুডলছবিলাকক এটা ইউনিক শ্বেপ দিয়া হয়। এতিয়া এই নুডলছসমূহক ফ্ৰায়াৰত সোমাই দিয়া হয়, য'ত মেগী প্ৰায় 80% কুক হৈ আহে আৰু বাকী থকা 20% আপোনালোকে ঘৰতেই 2 মিনিটত কুক কৰি লয়। এতিয়া জানিম মেগী মছলাৰ বিষয়ে, যিয়ে মেগীক দিয়ে তাৰ আচল সোৱাদ। মেগী মছলা বনাবলৈ এটা মেচিনত আদা, হালধি, নহৰু, ধনিয়া আদি পাউডাৰৰ লগতে নেছলে কোম্পানীৰ কিছুমান চিক্ৰেট মছলা বা কেমিকেল ভালদৰে এটা মেচিনত গুড়ি কৰি লোৱা হয়। পাছত এই পাউডাৰটো পেক কৰি প্ৰতিটো মেগীৰ পেকেটত সুমুৱাই দিয়া হয়। এইদৰে ফেক্টৰীৰ পৰা মেগী আহি আপোনাৰ ঘৰৰ ওচৰৰ দোকানখনত উপলব্ধ হয়।